কমিটিৰ মানে ইচ এণ্ড এভৰি ওৱান যোন তাতে আছে চবে ড্ৰিংকছ কৰি আছে সিহঁতে মানে সাহিত্য সভাৰ নামত ধাব্বা সিহঁতৰ মুখৰ পৰা এনেকুৱা গোন্ধ তাৰপিছত আমাক দানা আজোৰা কৰিছে আমাৰ প্ৰগ্ৰেমৰ মাজত আমাক দানা আজোৰা কৰি আছে কৈছে কি ফালতু হে গাইস হেল্ল নমস্কাৰ কি খবৰ আপোনালোকৰ পুনৰ এবাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে হাসিব ৰোষ্টাৰ সো গাইস আজি কোনো ৰোষ্ট ভিডিঅ' নহয় আজি এটা বহুত ইম্পৰ্টেন্ট ভিডিঅ'ৰ ওপৰত কথা পাতিব গৈ আছো সো ভিডিঅ'টো স্কিপ নকৰিব এণ্ড তাক চাই থাকক সো আমাৰ অসমত বহুত কিবা কিবি চলি আছে সব দেখাই আছে আপোনালোক তো প্ৰগ্ৰেম হয় আমি ইয়াত মানে কি ফালতু কৰি আছো আমি তেজপুৰৰ বিষয়ে দেখাই আছিলো আমাৰ আলক্ষ্যখন চলি আছিল সো গাইস এটো হল তেজপুৰৰ টিম হিউতি আইছিল নাৰায়ণপুৰত প্ৰগ্ৰাম কৰিবলৈ যত নেকি চলি আছিল সাহিত্য সভা তো হিতি লগত কেনে ধৰণৰ ব্যৱহাৰটো কৰিছে সো আপোনালোকক ফুল ডেমো দেখাই আছো সো ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো এণ্ড তাক চাই থাকিব সো গাইস মইনো কি কম আপোনালোকক ফুল ভিডিঅ'টো মই দেখাই আছো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু কমিটিৰ মানে ইচ এণ্ড এভৰি ওৱান যোন তাতে আছে চবে ড্ৰিংকছ কৰি আছে সিহঁতে মানে সাহিত্য সভাৰ নামত ধাব্বা সিহঁতৰ মুখৰ পৰা এনেকুৱা গোন্ধ তাৰপিছত আমাক দানা আজোৰা কৰিছে আমাৰ প্ৰগ্ৰেমৰ মাজত আমাক দানা আজোৰা কৰি আছে কৈছে কি ফালতু প্ৰগ্ৰেম হয় আমি ইয়াত মানে কি ফালতু কৰি আছো আমি তেজপুৰৰ বিষয়ে দেখাই আছিলো আমাৰ আলক্ষ্যখন চলি আছিলে আমি হাফ পাৰফৰ্মেন্স কৰি আছিলো তেতিয়াই আমাক ষ্টেজত কৈছে ষ্টাৰ্ট জাষ্ট হৈছে তাৰপিছত আমাক কৈছে এই হ'ব বহুত জ্ঞান দিলা আহা ফালতু বকি নাথাকিব সিহঁতে কালচাৰ কি মিনিং জানে সিহঁতে যে সেইবোৰ কথা সিহঁতে ক'ত ৰাইট পালে সেইটো ক'বলৈ কোনে কৈছে তাত কমিটিৰ মানুহে আৰু কমিটিৰ মানে ইচ এণ্ড এভৰি ওৱান যোন তাতে আছে চবে ড্ৰিংকছ কৰি আছে সিহঁতে মানে সাহিত্য সভাৰ নামত ধাব্বা আমাৰ প্ৰগ্ৰেমটো ষ্টাৰ্ট হৈছে আমি ষ্টাৰ্ট হৈ নাচিছোঁ এবাৰ নাচি আহোঁতে পিছফালৰ পৰা কোনোবা এজন কোট পিন্ধি মানে য়েল্ল' কুৰ্তাত আছিলে আই গেছ সেনেকুৱা কুৰ্তাত এজন মানুহ এজন চিঞৰি আছে দেই ট্ৰেকটো কাটক যাওক আপোনালোকে এইবিলাক যাওক তাৰপিছত আমাক দেখাৰ লগে লগে আমাৰ ওচৰত আহিছে তেওঁলোকেতো গোটেইখিনিয়েতো খাই মেলি ড্ৰিংকছ কৰি একদম সিহঁতে হুচনে নাই তাৰপিছত আমাৰ দাদাজন আহিছে দাদাজনক টানা আজোৰা কৰিছে আজোৰা কৰি একদম নমাই ষ্টেজৰ পৰা মানে বহুত বেয়াকৈ কৈছে তাৰপিছত আমি নামি অহাৰ পিছত আমাৰ যেতিয়া মাহঁতে হাল্লা কৰিছে তেতিয়া আংকল এজনে আহি পেলাই আমাক কৈছে কি তোমালোকে মনে মনে থকা সাহিত্য সভা হয় অসমৰ কি কয় সন্মান গোটেই যাব মানে কি মানে অসমৰ সন্মান হয় সাহিত্য সভাৰ সভা আমাৰ কোনো একটা 40 মিনিটৰ প্ৰগ্ৰেম আমাক ইয়াত নিমন্ত্ৰণ জনোৱা হৈছিলে সাহিত্য সভালৈ আমি সেই হিচাপে আজি ইয়াত আহি উপস্থিত হৈছিলোঁ এইটো আমাৰ আলক্ষ্য আছিলে কিন্তু আমাৰ আলক্ষ্যখন আৰম্ভ হ'ব লাগিছিলে আমাৰ 7টা বজাত আমাৰ প্ৰগ্ৰেম আছিলে অনুষ্ঠান আছিলে 7টা বজাত কিন্তু তেওঁলোকে আৰম্ভ কৰোঁতে 8টা বজাইছে প্ৰথম প্ৰগ্ৰেমটো গতিকে আমাৰ প্ৰগ্ৰেমটো আমাৰ উঠিছে 10টা বজাত কিন্তু তেওঁলোকে মানে বাৰে কৈছে যে আপোনালোকৰ প্ৰগ্ৰেমটো নামি আহক তাৰপৰা যিসকল ব্যক্তি আমাক অশান্তি কৰিছে তেওঁলোক হৈছে গোটেইকেইজন ব্যক্তিয়ে মদ্যপান কৰি আছে মদ্যপান কৰি তেওঁলোকে মঞ্চৰ ওপৰত আছে গতিকে আমাক ইমান অশান্তি ছোৱালীবোৰক কাৰোবাক হাতত ধৰি তেওঁলোকে তললৈ টানিছে মানে এটা অশান্তিৰ পৰিৱেশৰ সৃষ্টি কৰিছে গতিকে এনেকুৱা এটা নাৰায়ণপুৰত সাহিত্য সভাৰ অনুষ্ঠান এটা পাতি পেলাই এনেকুৱা সাংস্কৃতিক কাম কিছুমান মানে অপমান কৰিব তেওঁলোকে নাপায় যিহেতু তেজপুৰ ৰাইজসকল আমি বহুত সংস্কৃতিবান ৰাইজ গতিকে আমাৰ মানুহক অপমান কৰাটো বিশেষকৈ আমাৰ ছাত্ৰীসকলক অপমান কৰা তেওঁলোকৰ কাৰণে বহুত তেওঁলোকে অপৰাধমূলক কাম কৰিছে গতিকে আমি ধিক্কাৰ দিছোঁ নাৰায়ণপুৰবাসীয়ে যাতে ভৱিষ্যতে এনেকুৱা কিছুমান অনুষ্ঠান নাপাতে যাৰ কাৰণে শিল্পীসকলক অপমান কৰিবলগীয়া হয় আপোনালোকৰ ছোৱালীৰো হাতত ধৰিছে হয় ছোৱালী হাতত ধৰিছে ল'ৰাজনকো টানিছে আৰু তেওঁলোকে এইটো কাৰণে হাতত ধৰিছে যে তেওঁলোকে নাজান তেওঁলোকে মদ্যপান কৰি আছে সেইকাৰণে হাতত ধৰি টানিছে আৰু মানে তেওঁলোকে বহুত ইমান অশান্তি কৰিছে ষ্টেজৰ পৰা আৰু প্ৰত্যেকটো প্ৰগ্ৰেমে তেওঁলোকে আধা কাটি দিছে সাহিত্য সভাৰ সভাপতিগৰাকী উদযাপন সমিতিৰ সভাপতি অমিয়া ভূঞা আছিলে তাত আছিলে তেওঁ একো কোৱা নাছিল তাত সকলো আছে কোনো একো মাত মাতা নাই আমাৰ যেতিয়া আমি ক'লো যে আমি মিডিয়াত মাতিম তেতিয়া সিহঁতে আমাক কয় যে বাদ দিয়া কিন্তু যেতিয়া আমাক প্ৰগ্ৰেমটো ৰখাই দিছিল তেতিয়া এজনেও আহি পেলাই কোৱা নাছিলে এজনেও এগেইনষ্টত কোৱা নাছিলে কিন্তু যেতিয়া মিডিয়া আহিছে তেতিয়া বাদ দিয়া আনকি সিহঁতে এনেকুৱা কৈছে ইহঁতক বাহিৰত নে আৰু কোনোবা আহিছে এজন মানুহটো নাইকিয়া হৈ গ'ল আমাক আহিছে আমাক কৈছে সিহঁতক বাহিৰত নে একো নাই যেতিয়া গম পাইছে আমি মিডিয়াক মাৰিম তেতিয়া আহি পেলাই কৈছে কি নাই তোমালোকে মনে থাকা এইবিলাক ক'ব নালাগে হ'ব দে কিবা এটা হৈ গ'ল আমাৰ ভুল সো গাইস মই অথনি কৈ আছো এতিয়াও কৈ আছো ভিডিঅ'টোত লাইক কৰিব নালাগে চেনেলটো সাবস্ক্ৰাইব কৰিব নালাগে কিন্তু এটাকে কমেন্ট কৰি আপোনালোকৰ ৰাইটো জনাব লাগিব আৰু 5টাকে শ্বেয়াৰ কৰিব লাগিব হোৱাটছআপত গৈ সো গাইস হাই থাকক আৰু সুখত থাকক আজিলৈ দিলো বা অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম